Dear students, আজি তোমালোকৰ লগত exercise 2.2 question number 2 আলোচনা কৰিবলৈ লৈছো। Question number 2 টো আছিল তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0, P1 আৰু P2 নিৰ্ণয় কৰা। Roman 1 টো দিয়া আছিল Py equal to y square minus y plus 1. Solution to Saba দিয়া আছে Py equal to y square minus y plus 1. তেতিয়া হলে ফাৰ্ষ্টতে আমি P0 উলিয়াম মানে y ঠাইত আমি কি বহাম 0 বহাম ইকুৱেল টু কি হ'ব y ঠাইত 0 বহালো 0 স্কয়াৰ minus 0 plus 1 0 minus 0 মানে 0 plus 1 কি হ'ব 1 নেক্সট আহিলে P1 এবাৰ আমি y ঠাইত কি বহাম 1 বহাম 1 স্কয়াৰ minus 1 plus 1 1 minus 1 plus 1 মানে 1 minus 1 মানে কি 0 0 plus 1 1 হ'ব নেক্সট আহিব P2 উলিয়াবলৈ দিছিলে 2 স্কয়াৰ minus 2 plus 1 2 স্কয়াৰ মানে কি 4 minus 2 plus 1 4 minus 2 is 2 plus 1 মানে কিমান ওলালে 3 এটাকে আমি কি পালো P0 equal to 1 পালো P1 equal to 1 পালো আৰু P2 equal to 3 পালো নেক্সট question number 3 টো চাবা কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা Roman 1 ত দিয়া আছে px equal to 3x plus 1 আৰু x ৰ মানটো দিয়া আছে -1/3 দিয়া আছে px equal to 3x plus 1 এবাৰ আমি কি কৰিম x ৰ ঠাইত কিমান ধৰিম -1/3 তেহলে p -1/3 equal to কিমান হ'ব 3 into -1/3 plus 1 3 3 cancel যাবনে থাকিব কি -1 plus 1 মানে কি হ'ল আমাৰ 0 ওলালে since p -1/3 0 ওলালে গতিকে x equal to -1/3 px ৰ শূন্য হয় এইদৰে তোমালোকে question number 2 আৰু 3 ৰ বাকি কেইটা অংক কৰিবা